खुलुमबाय स्टुडियो आं रबिन बसुमतारी राष्ट्रीय स्वयंसेवक संघनि दैदेननायाव श्रीरामपुर खोन्दोआव रक्षा बन्धन फोरबो फालिदों। श्रीरामपुर डिभिजनाव राष्ट्रीय स्वयंसेवक संघ एबा RSS नि दैदेननायाव दिनै राखि बन्धन एबा रक्षा बन्धन फोरबोखौ गाजा गोमजायै फालिनाय जायो। हाबाफारियाव धुबुरी खोन्दोनि जिल्ला बेंगिरि प्रफुल्ल दत्ता आरो श्रीरामपुर ब्लकनि मावफुं सोद्रोमा आरो कक्राझार जिल्लानि फोसावथाय गाहाय बिजन सरकार बिथांमोना बाहागो लायो। लोगोसे हाबाफारियाव बाहागो लाबावो गुबुन गुबुन गामिनि सुबुंफोर आरो फरायसालिनि फरायसाफोराबो बाहागो लादों। हाबाफारियाव राखि बन्धननि गेजेरजों समाजनि सुबुंफोरनि गेजेराव बिदा फंबाय साननाय खौसेथि आरो गोरोबलायनायनि सोमोन्दोखौ गोख्रों खालामनो खावलायदों बिथांमोनहा। हाबाफारियाव बुंथिगिरि बिथांमोना राखि बन्धन फोरबोनि गोनांथिखौ फोरमायदोंमोन आरो समाजनि गासै थाखोनि सुबुंफोरनि गेजेराव खौसेथि आरो गोरोबलायनाय लाखिनो थाखाय गोनांथि होयो बिथांमोनहा। আজি আমার প্রত্যেক ঘরে ঘরেই এই রাখি বন্ধন উৎসব পালন হয়। যেনিবা ভণ্টিয়ে দাদা ভাইটিসকলক রাখি বান্ধে, তেনেকৈ সংঘই আমাৰ এটা ডাঙৰ এটা উৎসৱ পালন কৰে যে আমাৰ হিন্দু সংস্কৃতি, এই হিন্দু সংস্কৃতি ৰক্ষাৰ কাৰণে বা সকলো হিন্দু এক হৈ থকাৰ কাৰণে, এক সূত্ৰে বান্ধাৰ কাৰণে এটা ৰাখিৰ ব্যৱহাৰ কৰিছে আৰু যাতে দেশ ৰক্ষাৰ কাৰণে সকলোৱে সংকল্প লয়। তাৰমানে বিভিন্ন বিচ্ছিন্নতাবাদী ইত্যাদিৰ সৃষ্টি হৈছে আৰু দেশৰ বিৰুদ্ধে বহুতো কাম কৰি আছে। তো সেই উদ্দেশ্যে আমাৰ সকলো হিন্দু সনাতনী হওক বা আমাৰ ৰাষ্ট্ৰবাদী যদি কোনোবাই বেলেগ ধৰ্মৰো হ'ব পাৰে, তেওঁলোক যদি ভাবে যে আমি ৰাষ্ট্ৰ ৰক্ষাৰ কাৰণে আমি আগুৱাই আহিম, তেওঁলোকে এই ৰাখি বন্ধন উৎসৱত উপস্থিত থাকিব পাৰে আৰু দেশ ৰক্ষাৰ কাৰণে যি সংকল্প আছে এই সংকল্প গ্ৰহণ কৰিব পাৰে। বিশেষকৈ আমি এই সংঘই 6টা উৎসৱ যে আছে তাৰ মাজতে এই ৰাখি বন্ধন উৎসৱ প্ৰত্যেক খণ্ডতে, শ্ৰীৰামপুৰ খণ্ড হওক, জিলাৰ প্ৰত্যেক জিলা কেন্দ্ৰত এনেকৈ ৰাখি বন্ধন উৎসৱ আমাৰ পালন হয় আৰু সকলো ঘৰে ঘৰে এই ৰাখি যাতে যায় আৰু সমাজৰ উন্নয়ন, দেশৰ উন্নয়ন যাতে হয় বা আমি এক সূত্ৰে এক লগ হৈ কাম কৰিব পাৰোঁ, এই সূতে যাতে সকলোকে এই সূতাই সকলোকে একটা সূত্ৰতে বান্ধি দিয়ে, তাৰ কাৰণে আমাৰ এই উৎসৱ পালন কৰা হয়। এই ৰাখি বন্ধনৰ যোগেদি আমি এটি মেছেজ দিব বিচাৰিছোঁ যে আমাৰ ৰাখিৰ যে ৰঙা আছে আৰু সূতা আছে, এই সূতাটো সাধাৰণ সূতা নহয়, এটা এক সূত্ৰ বান্ধাৰ সূতা। আমি সকলোৱে যদি ভাৰতবৰ্ষ এক হৈ থাকিব পাৰোঁ, তাৰ এটা আমাৰ বাৰ্তা আছে। লগতে আমাৰ ৰঙা যে আছে, ৰঙা এটা স্নেহৰ প্ৰতীক। আমি সকলোকে ভাল পাওঁ। আমাৰ ভাৰতবৰ্ষৰ হকে যিসকলে কাম কৰে, হিন্দু সংস্কৃতিৰ ৰক্ষাৰ হকে যিসকলে কাম কৰে, আমি সকলোকে ভাল পাওঁ আৰু আমি সকলোৱে এক, আমি সকলোৱে ইয়াত ভাৰতবাসী বুলি পৰিচয় দিওঁ।